वेलकम बैक टू माय यूट्यूब चैनल डीजे ब्लॉग्स আৰু কথাটো হল আজি এটা বেলেগ এটা হেৰি লৈ আহিছো আপোনালোকৰ ওচৰত সকলোৱে দেখাম এটা নতুন জীৱনৰ যাত্ৰাত মই মানে খোজ দিবলৈ লৈছো এটো অলপ মানে কি আৰু অলপ ভয় লাগিছে অলপ লাজো লাগিছে তেনেকুৱা আছে ফিলিংছ এটা হৈ আছে ঠিক আছে গুটেইন দেখাই যাও আপোনালোকক আৰু আজি হল এপ্ৰিলৰ 25 তাৰিখ আৰু এপ্ৰিলৰ 28 তাৰিখ হল মোৰ বিয়া ঠিক আছে আৰু সেই কাৰণে আৰু বিভিন্ন মানুহ আহিছে ওচৰৰ মানুহখিনি আহিছে কাম সাম কৰিছে আৰু গুটেইন দেখাম আৰু পৰহিলে হল জোৰোণ 27 তাৰিখে জোৰোণ 28 তাৰিখে বিয়া আৰু 30 তাৰিখে হল ৰিসেপশন ঠিক আছে আৰু চাই থাকিব আৰু আৰম্ভ কৰিছো আজিৰ পৰা বিয়াৰ ব্লগটো আৰম্ভ কৰিছো এনেকৈ দেখাই যাম কি হয় আৰু দেখাই যাম গুটেইনি ঠিক আছে চাই থাকিব ডিজে ব্লগছ ভিডিও কৰিছো দেই মই ইউটিউবত দিম মানে ইউটিউবত এনে এনে এতিয়া জাস্ট কৰি যাম পিছত কথা কম দেই বিয়া বুলি এয়া বাইদেউ আছে তামোল কাটি আছে এয়া দৌৰা বাইদেউ আছে আমাৰ ওচৰৰ এই শইকীয়া আছে আৰু পল্লৱী বাইদেউ আছে আৰু এয়া কি বাইদেউৰ নাম নাজানো বাৰু তামোল কাটি আছে জৱনিকা বাইদেউ আছে তামোল কাটি আছে গম পাইছে আৰু কি কাৰণে এয়া দেউতা বহি আছে আৰু ইয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছে এয়া দাদাহঁত লাগি আছে আৰু দুদিনত হৈ যাব ঠিক আছে এয়া দেখিছে আছে দেই ব্লগিং কৰি আছো এয়া বা আছে দেই ৰেডি হৈছে আৰু ভায়েকৰ বিয়ালে এয়া নাক ফুলি দেখিছে নাক ফুলিছা বুলি ফুটাই মেলি ৰেডি আৰু এয়া মা আছে আৰু এয়া ওচৰৰ আমাৰ বাইদেউ আছে পল্লৱী বা আছে থেংক ইউ আৰু এনেকৈ আহি থাকিব বিয়ালৈকে আৰু এয়া মাৰ ফিলিংছটো কেনেকুৱা বা এতিয়া সৰু ল'ৰা বিয়া ভালে লাগিছে আৰু আমাৰ এখন যিহেতু লাষ্ট বিয়া মানে আমাৰ মানে পৰিয়ালৰ লাষ্ট বিয়া আমাৰ পৰিয়াল বুলি নহয় গোটেই খুৰা বৰ্তাৰ পৰা আৰম্ভ কৰি এখন লাষ্ট বিয়া গতিকে সেইকাৰণে এখন মানে ফূৰ্তি হ'ব বিয়াত ঠিক আছে মায়ে আৰু মায়ে মেকআপ চেকআপ আৰম্ভ কৰিছে আজিৰ পৰা আজি দেখিছো মানে হেৰি কৰি আছে পিছফালে গৈ ৰং সানি আছে ঠিক আছে চাই থাকো দেখাই যাম আৰু ঠিক আছে আৰু এয়া আহি গ'ল দেৱে আচলতে নপুৰুষৰ স্বাৰ্থৰ কাৰণে মই তেওঁৰ ওচৰত বহিবলৈ পৰাচিত হ'ব লাগিব এয়া দেখিছে পূজন সজাই লৈছে তাৰপিছত শৰাধ কৰিব ঠিক আছে চাই থাকিব আৰু গোটেইখিনি দেখাই যাম আজি নপুৰুষৰ আৰু বাহিৰত এই ভকতো আহি গ'ল ইয়াত বাহিৰত আচলতে নাম হ'ব আৰু ভিতৰত মোৰ পৰাচিত হ'ব গতিকে এয়া দেখিছে পেণ্ডেল চেণ্ডেল ধুনীয়াকৈ দিয়া হৈছে আৰু গতিকে চাই থাকক আৰু এনেই
So guys, এয়া দেখিলে আজি মানে ধুনীয়াকৈ সকাম চকাম হৈ গ'ল আৰু সকাম মানে শ্ৰাদ্ধ হৈ গ'ল, বামুণৰ শ্ৰাদ্ধ হৈ গ'ল আৰু তাৰপিছত নাম চাম হ'ল, ন পুৰুষৰ শ্ৰাদ্ধ বুলি কয় আচলতে, সেয়া হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত কাইলৈ হ'ব আচলতে জোৰোণ হ'ব, তাৰ জোৰোণ যাব ইয়াৰ পৰা মানে যোৰহাটৰ পৰা যাব মাজুলীলৈ, যিহেতু কইনাঘৰ মাজুলী দেখাম বাৰু, লাহে লাহে দেখাম, আপোনালোকক সকলো দেখাম, ঠিক আছে, জানিব সকলো। আৰু পৰহিলৈ হ'ব আপোনাৰ মেইন বিয়াখন আছে। তাৰপিছত সেয়া আৰু আজি দিনে সকাম চকাম হৈ গ'ল, মানুহখিনি গ'ল। এতিয়া দেখিলে দৰা সাজত মই আৰু প্ৰথমবাৰ কাৰণে হৈছোঁ দৰা সাজ, প্ৰথমবাৰ মানে কি আৰু প্ৰথমবাৰে হ'ব ন, প্ৰথম ফাৰ্ষ্ট এণ্ড লাষ্ট, গতিকে সেয়া আৰু চাই থাকিব। আৰু আজিলৈ সামৰিছোঁ ভিডিঅ'টো, কাইলৈ নতুনকৈ আকৌ জোৰোণৰ দেখাম, যি নহয় দেখাই যাম আপোনালোক গোটেইখিনি বিয়াৰ দৃশ্য, ঠিক আছে, চাই যাব আৰু মোক আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনো ভাল হয়, ঠিক আছে, লৈ আহিছোঁ, বাই বাই। দূৰণিৰে জোনাকী হৈ ৰলা